Hello friends, welcome to Tech Talk Assam. আজি আমি আপোনালোকক দেখাবলৈ গৈ আছো আনবক্সিং Xiaomi Mi Bluetooth স্পিকাৰ। প্ৰায় 2500 টকা দামৰ এই স্পিকাৰটো আপোনালোকে দুটা কালাৰত লাভ কৰিব পাৰে, গোল্ড বা ব্লু। Mi Bluetooth স্পিকাৰটো হ'ল দীঘলে প্ৰায় 168 মিলিমিটাৰ, ওখ 58 মিলিমিটাৰ আৰু বহলে 24.5 মিলিমিটাৰ, ওজন প্ৰায় 270 গ্ৰাম। আহক এইখিনিতে আমি এই ব্লুটুথ স্পিকাৰটোৰ স্পেচিফিকেশ্যনখিনি জানি লওঁ। মেক্সিমাম পাৱাৰ আউটপুট হ'ল 3 ওয়াট, লাউড স্পিকাৰ সাইজ হ'ল 36 ওম, ড্ৰাইভাৰ দুটা, চেনেল দুটা, ব্লুটুথ ভাৰ্সন 4.0, এটা মাইক্ৰফোন ফৰ হেণ্ডছ ফ্ৰী ফোন কলিং, ফ্ৰিকুৱেঞ্চি ৰেছপন্স হ'ল 58 Hz to 20 kHz, বেটাৰী কেপাচিটি হ'ল 1500 mAh। আহক তেতিয়াহ'লে আমি প্ৰথমতে Mi ব্লুটুথ স্পিকাৰটো আনবক্স কৰোঁ। এটা বেসিক Xiaomi পেকেজিং হোৱাইট কালাৰত আমি দেখিবলৈ পাওঁ। এইটো খোলাৰ পিছত আমি ভিতৰত দেখিবলৈ পাইছোঁ Xiaomi ব্লুটুথ স্পিকাৰ, পোৰ্টেবল কেৰি বেগ আৰু ইউজাৰ গাইড, কিন্তু ইউজাৰ গাইডখন চাইনিজত। মোৰ অপিনিয়নত এইটো এটা ভাল ব্লুটুথ স্পিকাৰ হয় 2500ৰ ভিতৰত। ওকে, দিস ইজ দ্য প্ৰডাক্ট। আৰু আজিৰ কাৰণে এয়াই। সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ ইউটিউব চেনেল টেক টক আসাম আৰু প্লিজ ক্লিক কৰিব লাইক বাটন।